ৰাইজ আৰু আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো। আমাৰ ৰাজ্যখন ইমানেই আগুৱাই গৈছে যে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনলৈ উদ্যোগপতিসকল আহিছে, দেশৰ বিভিন্ন উদ্যোগপতি আহিছে আৰু অসমত 5 লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৰ্থাৎ আজি আমাৰ ৰাজ্যখন বানে বিধ্বস্ত ৰাজ্যখন, বানে গৰকা ৰাজ্যখন, উগ্ৰপন্থীৰ অসমখন আৰু জাতি উপজাতিৰ মাজত থকা অবিশ্বাসৰ অসমখন আজি অতীত হৈ গ'ল আৰু আজি আমাৰ অসমখন চাৰিওফালে বিকাশৰ নতুন পৰিৱেশলৈকে দ্ৰুত গতিত নিৰ্মাণ হ'বলৈ আগবাঢ়ি গৈছে। আজি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ বাবে নতুন আঁচনি, নতুন নতুন ৰাস্তা পদূলি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, চাৰিওফালে এটা বিকাশৰ চকুত লগা পৰিৱেশ। আপোনালোকে যদি মনত পেলায় কংগ্ৰেছৰ 15 বছৰৰ শাসনকালত আমাৰ ৰাজ্যখনৰ পৰিৱেশ কেনেকুৱা আছিল। এই ধেমাজি বানে ধেমাজিক বিধ্বস্ত কৰিছিলে। কোনেও ধেমাজিৰ বান সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা কৰা নাছিল। অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা হিচাপে ধেমাজি চিহ্নিত হৈছিল। কংগ্ৰেছৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথেই হওক, ৰাস্তা ঘাটৰ অৱস্থা এবাৰ আপোনালোকে মনত পেলাব পাৰে। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি, আনকি অংগনবাদী চাকৰিৰ পোষ্ট ল'বৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি, লুঙি, সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট, মেডিকেল কলেজ, স্কুল কলেজ নহয়। কংগ্ৰেছ চৰকাৰ মানে লুঙি, ধুতি, সূতা আৰু আঁঠুৱা। আজি সেই পৰিৱেশ সলনি হৈছে। আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে, সূতাৰ কাৰণে, লুঙিৰ কাৰণে, আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে। বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে। আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল। আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে, আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশ্যন বিনামূলীয়া আছিল নাছিলে? মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিলে নাই? লাগিছিলে। তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে? তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে? তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে? তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা? তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা? তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা? কি হৈছিলে? লুঙি আছিলে, ধুতি আছিলে, সূতা আৰু আঁঠুৱা আছিলে। লুঙি, ধুতি আৰু সূতা। সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি, ধুতি, সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল, সূতাৰ বাদে একোৱেই দিয়া নাছিলে, আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল।
শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে মনত পেলাওক, অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন, মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম, 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা 1 টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পুৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্মসংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহো, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচৰ আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰোঁ, অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে চিন্তা কৰক, 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰী আনিব, অসমত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত যাব নালাগে, সকলোৰে ঘৰৰ ল'ৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম, এই বিশ্বাস মোৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত যায়, কৰ্ণাটকত যায়। যদি কোনোবা ল'ৰাৰ মৃত্যু হয়, মৃতদেহটো ঘূৰি আহিব নোৱাৰে। 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক। এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে, জাপানী ভাষা আমি শিকাম, জাপানত 2 লাখ টকা মাহত দৰমহা পাব, তাত যাওক। কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গ'লে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব? আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো, লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব। কোনো মাকৰ পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। সকলো ল'ৰাক আমি অসমলৈ, ধেমাজিলৈ উভতাই আনিব পাৰিম। আজি 5 বছৰত, যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো, আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিৱেশ কেনেকুৱা হ'ল। কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ হৈছিলে, আজি আমাৰ দিনত হোৱা অংগনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব। প্ৰত্যেকখন হাইস্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো, যাতে আমাৰ প্ৰত্যেকখন হাইস্কুল ডন বস্কো সেন্ট মেৰিজতকৈও ধুনীয়া হ'ব পাৰে, আমাৰ স্কুলবিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে।